মছজিদৰ ইমামসকলে কোৰবানী নিদিয়ে কিয়? আমাৰ বহুতৰে মনত প্ৰশ্ন উত্থাপন হয় যে মছজিদৰ ইমামসকলে কোৰবানী কিয় নিদিয়ে? যিহেতু তেওঁলোকে কোৰবানীৰ ফজিলতসমূহ বয়ান কৰে। আমিবোৰে মছজিদৰ ইমামসকলৰ পৰা ফজিলত শুনি উৎসাহিত হৈ কোৰবানী দিবলৈ আগুৱাই আহোঁ। কিন্তু তেওঁলোকে ইমান ফজিলত জনা স্বত্তেও কিয় কোৰবানী দিবলৈ আগবাঢ়ি নাহে? মছজিদৰ ইমামসকলে কিয় কোৰবানী দিবলৈ আগবাঢ়ি নাহে আপুনি জানেনে? তেওঁ সদায় মছজিদৰ মিম্বৰত বহি আমাক কোৰবানীৰ ফজিলতসমূহ বয়ানৰ মাধ্যমেৰে শুনাই থাকে, অথচ তেওঁ নিজেই কোৰবানী নিদিয়ে। তেওঁ ইমান ফজিলত জনাৰ পিছতো কিয় ফজিলতসমূহৰ পৰা বঞ্চিত থাকে? একমাত্ৰ তেওঁলোকে অৰ্থৰ অভাৱত কোৰবানী দিবলৈ সক্ষম নহয়। আপোনালোকতকৈও ইমামসকল আগ্ৰহী বেছি, কিন্তু কি কৰিব, অৰ্থৰ অভাৱত কোৰবানী দিবলৈ আগবাঢ়ি নাহে। এজন ইমামে 6-7 হাজাৰ টকা দৰমহাৰে পৰিয়াল পোহপাল দিবনে কোৰবানী দিব? আজি আপুনি মই প্ৰতি মাহে কমপক্ষেও 15 পৰা 20 হাজাৰ টকা অৰ্জন কৰাৰ পিছতো কোৰবানী দিবলৈ আগবাঢ়ি নাহোঁ। তেনে অৱস্থাতে এজন ইমামে 6-7 হাজাৰ টকা দৰমহা পায় কেনেকৈ কোৰবানী দিবলৈ আগবাঢ়ি আহিব? আপুনি আপোনাক প্ৰশ্ন কৰক, আমাৰ আপোনাৰ কিবা দায়িত্ব নহয়নে যে আমাৰ ইমাম চাহাবে কোৰবানী দিব পৰাকৈ এটা ব্যৱস্থা আমি মহল্লাৰ ৰাইজে কৰি দিয়াৰ প্ৰয়োজন? গতিকে আহক আমি সকলোৱে ইমামসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ দৰমহা বৃদ্ধি কৰি দিওঁ, যাতে তেওঁলোকেও আমাৰ দৰে কোৰবানীত ভাগ ল'ব পাৰে। নিজৰ পৰিয়াল চলাই নিয়াৰ উপৰিও যাতে এই পবিত্ৰ এটা কামত তেখেতে আমাৰ লগতে অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে আমি আমাৰ ইমাম চাহাবক উপযুক্ত দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে। মহান আল্লাহ পাকে আমি সকলোকে এই বিষয়টো সঠিকভাৱে বুজাৰ আৰু উপলব্ধি কৰাৰ তৌফিক দান কৰক, আমিন। অনুগ্ৰহ কৰি পোষ্টটো বেছিকৈ শ্বেয়াৰ কৰি সকলোকে অৱগত কৰিব।